প্ৰিয় ভাই ও বন্ধুসকল, সৃষ্টিকৰ্তা আপোনালোকৰ ওপৰত শান্তি বৰ্ষণ কৰক। মই AR আহমেদ স্বাগতম জনাইছোঁ আৰা ক্ৰিয়েশ্যনলৈ, ৱে টু পিচ, শান্তিৰ পথলৈ। তো আহক আমি যাওঁ মানুহ বিচাৰি, মানৱতা বিচাৰি। আজি যি বিষয়লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ সেয়া হৈছে কৰোনাই আমাক কি মেছেজ দি আছে মানৱ জাতিলৈ, মানুহলৈ। কৰোনাই কি বাৰ্তা পঠাইছে আমালৈ, সেই বিষয়ে অলপ পৰ্যালোচনা কৰোঁ আহক। আমাৰ সৃষ্টিকৰ্তাই গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, আমাৰ পৃথিৱী সৃষ্টি কৰিলে, প্ৰকৃতি সৃষ্টি কৰিলে, তাৰপিছত এই মানৱ জাতি সৃষ্টি কৰিলে। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড তেখেতে নিয়ন্ত্ৰণ কৰি আছে, এই প্ৰকৃতিও তেখেতে নিয়ন্ত্ৰণ কৰি আছে, আৰু এই মানৱ জাতিও তেখেতে নিয়ন্ত্ৰণ কৰি আছে। কিন্তু এই কথা আমি পাহৰি যাওঁ। আমাৰ ওপৰত যে আৰু অদৃশ্য শক্তি এটা সদায় ক্ৰিয়া কৰি আছে, সেই কথা আমি পাহৰি যাওঁ। আমি ইমানেই অকৃতজ্ঞ হৈ পৰোঁ যে আমাক যিজনে সৃষ্টি কৰিছে আমি তেওঁকেই পাহৰি যাওঁ, তেওঁৰেই কৃতজ্ঞতা স্বীকাৰ নকৰোঁ। আমাৰ সৃষ্টিকৰ্তাই আমাক কিমান ভাল পায় যে অতি সহজে আমাক কোনো দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগ আমাক নিদিয়ে। আমি সংশোধন হ'ম, আমি ভাল হ'ম, তাৰ বাবে আমাৰ সৃষ্টিকৰ্তাই আমালৈ বাট চাই থাকে, অপেক্ষা কৰি থাকে। কিন্তু যেতিয়া এই মানৱ জাতিয়ে সীমা অতিক্ৰম কৰি দিয়ে, তেতিয়া কিন্তু আমাৰ সৃষ্টিকৰ্তা আমাৰ ওপৰত খঙাল হৈ পৰে, ৰুষ্ট হৈ পৰে, অসন্তুষ্ট হৈ পৰে, আৰু তেতিয়াই এই প্ৰকৃতিৰ দ্বাৰাই আমাক দুৰ্যোগ আমাৰ ওপৰত জাপি দিয়ে, আমাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে, আমাক কণ্ট্ৰোল কৰাৰ কাৰণে। আগতেও এনেকুৱা বহু জাতি সৃষ্টিকৰ্তাই কণ্ট্ৰোল কৰাৰ কাৰণে, নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগ দি তেখেতসকলক বিলীন কৰি দিছে এই পৃথিৱীৰ পৰা, এই প্ৰকৃতিৰ পৰা, এই মাটিৰ পৰা। তথাপি কিন্তু আমি বুজি নাপাওঁ। আমি কেতিয়াও সৃষ্টিকৰ্তাৰ ওপৰত কৃতজ্ঞতা স্বীকাৰ নকৰোঁ যে তেখেতে আমাক এই মানৱ জীৱনটো দান কৰিলে, আমাৰ বাবে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। আমি তেখেতক কেতিয়াও ধন্যবাদ নকওঁ। আমি তেখেতৰ আইন কানুন মানিবলৈ চেষ্টা নকৰোঁ। আমি আমাৰ মাজতে বিবাদ, ঝগড়া, ঠগোৱা, ৰাজনীতি আদি আমি লিপ্ত হৈ পৰিছোঁ, দুৰ্নীতিত লিপ্ত হৈ পৰিছোঁ। আমি সমাজৰ কিবা এটা দায়িত্ব পালেই আমি তাতে দুৰ্নীতি কৰা আৰম্ভ কৰি দিওঁ। আমি দেশৰ কিবা এটা ক্ষমতাত অধিষ্ঠিত হ'ব পাৰিলেই আমি তাতে দুৰ্নীতি আৰম্ভ কৰি দিওঁ, মানুহক ঠগোৱা আৰম্ভ কৰি দিওঁ। যি আমাৰ সৃষ্টিকৰ্তাই কেতিয়াও পচন্দ নকৰে। কাৰণ সৃষ্টিকৰ্তাৰ দৃষ্টিত সকলো মানুহ সমান। ই ৰজা হওক, ই প্ৰজা হওক, ই ধনী হওক, ই দুখীয়া হওক, সকলো মানুহেই সমান, সকলো মানুহৰ তেজৰ বৰণ একেই। গতিকে তেওঁ কাকো ঠগোৱা কেতিয়াও পচন্দ নকৰে। কিন্তু আমি এই কথা পাহৰি গৈছোঁ যে আমি সকলো একে। এই মহামাৰীয়ে কিন্তু আমাক বাৰে বাৰে মেছেজ দি আছে, কাৰণ এই মহামাৰীয়ে সেইবিলাক কেতিয়াও ভাবি চোৱা নাই যে কোন ধনী,
অকল তেওঁকেই আমি আক্রমণ করিম, কোন গরিব অকল তেওঁকেই আমি আক্রমণ করিম, কোন দলিত সম্প্রদায় আমি অকল তেওঁকে আক্রমণ করিম। এই কথা কিন্তু করুণায় কেতিয়াও চিন্তা কৰা নাই। সমগ্ৰ পৃথিৱীত আজি করুণা বিয়পি পৰিছে, সমগ্ৰ মানৱৰ মাজত আজি বিয়পি পৰিছে। কিয়? প্ৰকৃতিৰ দ্বাৰাই সৃষ্টিকৰ্তাই আমাৰ ওপৰত, সমগ্ৰ মানৱ জাতিৰ ওপৰত এই আক্ৰমণ কৰি আছে। সৃষ্টিকৰ্তা আমাৰ ওপৰত অসন্তুষ্ট হোৱা নাইতো, আমি সীমা লঙ্ঘন কৰা নাইতো, আমি ভাবিবৰ হ'ল, চিন্তা কৰিবৰ হ'ল। আজি সমগ্ৰ মানৱ জাতি পৃথিৱীত যাতনা ভুগি আছে। গতিকে আমি মানুহ হৈ যদি মানুহক ঠগাও, মানুহ হৈ যদি মানুহৰ লগত আমি দুৰ্নীতি কৰোঁ, মানুহ হৈ যদি মানুহক আমি বদনাম কৰোঁ, মানুহ হৈ যদি মানুহক আমি হিংসা কৰোঁ, সেয়া কেতিয়াও প্ৰকৃতিয়ে পচন্দ নকৰে, সৃষ্টিকৰ্তাই পচন্দ নকৰে। হয়তো এই মহামাৰীৰ দ্বাৰা সৃষ্টিকৰ্তাই আমাক নিয়ন্ত্ৰণ কৰিব খুজিছে, কণ্ট্ৰোল কৰিব খুজিছে, কিন্তু আমি বুজি পোৱা নাই। আমি মানৱ জাতি, আমি কেতিয়া বুজিম? আমি কেতিয়া বুজি পাম? এতিয়াও কি আমি লোভ লালসা, বীৰত্ব ক্ষমতা অন্তৰত পুহি ৰাখিম, অসৎ ভাৱ অন্তৰত পুহি ৰাখিম? এতিয়ালৈকে কি আমাৰ মানুহৰ প্ৰতি মানুহৰ মৰম ভালপোৱা নাথাকিব? এতিয়ালৈকে কি আমি হিংসা ভাৱ মনত ৰাখিম? কোরআনে এই কথা বহু আগতেই বর্ণনা কৰি আছে, তোমালোক এক হোৱা, তোমালোক সকলো এক হোৱা, তোমালোক সকলো ভাই ভাই। কিন্তু আমি কেতিয়াও কোরআনৰ কথা মানা নাই। আমি নিজৰ মাজতে নিজকে বিবাদ সৃষ্টি কৰি আছো, যাৰ বাবে হয়তো সৃষ্টিকৰ্তাই আমাৰ ওপৰত খঙাল হৈ পৰিছে, অসন্তুষ্ট হৈ পৰিছে, আৰু আমাক নিয়ন্ত্ৰণ কৰাৰ কাৰণেই হয়তো এই মহামাৰীৰ আগমন ঘটাইছে। কাৰণ সৃষ্টিকৰ্তাই আল কোরআনত কৈ দিছে যে আমি কোনো জাতিৰ অৱস্থাৰ পৰিৱৰ্তন নকৰোঁ যেতিয়ালৈকে সেই জাতিৰ অন্তৰত যি আছে সেয়া পৰিৱৰ্তন নকৰে। আৰু আমি যদি কোনো জাতিৰ অমঙ্গল কৰাৰ সিদ্ধান্ত লওঁ, সেয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা কাৰো নাই। আজি সমগ্ৰ পৃথিৱী অসহায় হৈ পৰিছে, তথাপি কি আমি বুজি নাপাম? আজি আৰ্থিক সংকটত দেখা দিছে, তথাপি কি আমি বুজি নাপাম? আজি খাদ্য সংকটে দেখা দিছে, তথাপি কি আমি বুজি নাপাম? আহক অলপ বুজিবলৈ যত্ন কৰোঁ। আমি মানুহ হওঁ, সৃষ্টিকৰ্তাই আমাক মানুহ হিচাপে সৃষ্টি কৰিছে, জ্ঞান দি আমাক অলংকৃত কৰিছে, ভূষিত কৰিছে। আমি শ্ৰেষ্ঠ জীৱ, আমি মানুহ হিচাপে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আমি মানুহৰ মাজত মানৱতাক লৈ আগবাঢ়ি যাওঁ। আহক এতিয়াও সময় আছে। আমাক শ্ৰেষ্ঠ জীৱ হিচাপে সৃষ্টিকৰ্তাই ঘোষণা কৰিছে, কিন্তু আমি সেই শ্ৰেষ্ঠত্ব ধৰি ৰাখিব পাৰিছো জানো?
সেই শ্ৰেষ্ঠত্ব আমি ধৰি ৰাখিব পাৰিছোঁ জানো?